মালতীও মই ভাবিছিলোঁ আকৌ তোমালোকৰ মাৰাৰ ঘৰত আৰু দুদিনমান থাকোঁ বুলি তুমি আকৌ আহিবলৈ উৎপাত লগাই দিছা ভাবিছিলোঁ মই আৰু কেইদিনমান থাকিম কেঁহাজমান ৰাহি হ'ব ভাত তুমি উৎপাত আহিবলৈ তত নাই কথা পাতিব নালাগে এইবুলি ৰাস্তাত কেনেকৈ গাড়ী চলাব লাগে নাজানে নেকি আপুনি চাই চলাব বোলে ৰাস্তাত ইমান স্পীড নচলাব লাহেকৈ চলাব আগত স্পীড ব্ৰেকাৰ আছে লাহেকৈ চলাব আৰু বহুত মানুহ আহি আছে চাই চিতি চলাব ইয়াত এতিয়া কথা পতা সময় নহয় ভালকৈ চাই কেনে গাড়ী চলাব মানুহ বহুত ৰাস্তাত অকণমান চাই চিতি চলাব কথা নহয় ঘৰত কথা পাতিমগৈ তোমাৰ লগত মানে আৰু একো কথাই ক'ব নোৱাৰোঁ আৰু মই হ'ব দিয়া ঘৰত কথা পাতিমগৈ দিয়া ঘৰতে কথাটো পাতিমগৈ আৰু এতিয়া কৈ আছোঁ শুনক কি কাৰণে মই সোনকালে ঘূৰি আহিলোঁ দীঘলীয়াকৈ সেইদিনা থাকিম বুলি ভাবিছিলোঁ আপোনাৰ যি সেই খোৱা ৰাক্ষসৰ নিচিনা খাওঁ পেটডাল খাই জয় ঢোলহেন বনাই দিছে সেই মই লাজতে মই আহি থৈ দিছোঁ গম পালে সোনকালে আপুনি যদি কমটিকৈ খোৱা হ'লে মই থাকিলোঁ হয় আপুনি যি ভাগেহে খাইছে লাজ পায় নে নেপায় নে কথাটো সেইটোহে মানে আৰু ইমান দিনৰ মূৰত মই শহুৰৰ ঘৰলৈ গৈছোঁ খাইছোঁ তাতে তোমাৰ কি হ'ল সিহঁতেতো নিদো বুলি কোৱা নাই একদম তোমাৰহে গাটো জ্বলিলে মানে আৰু তাই সেই দেউতাকৰ ঘৰত গৈ কিনে খাইছোঁ যে মই এদিন গৈ কিনে খালে মানে তাৰমানে তোমালোকৰ ঘৰখন দুখীয়া হৈ যাব আৰু হ'ব মুখখন বন্ধ কৰক অকণমান মই এতিয়া ভাত বনাইছোঁগৈ ঘৰত যিমান পায় সিমান খাব ৰ'ব মই বনাই আছোঁগৈ এই মাত্ৰ ৰ'বা তুমি একো জোখ মাখ নাজানা কমটিকৈ বনাবা ভাত অলপমান বনাবা দেই মইহে জানো কিমান কষ্ট হয় কমটিকৈ বনাবা ভাত আৰু দালি কমটিকৈ বনাবা কেইটামান ল'বা দালি এমুঠিমান ল'বা পানী এগালমান দিবা বেছিকৈ নিদিবা দালি কালি কিনি আনিছোঁ মই এপোৱা যাব লাগিব দুসপ্তাহমান নিজৰ ঘৰত কমটিকৈ বনাবি লোকৰ ঘৰত গ'লে মানে এগাল খাওঁ নিজৰ ঘৰত হ'লে কমটিকৈ ল'বি জোখ মাখ নেজানা তই লোকৰ ঘৰত গ'লে এগাল খাওঁ মালতী খালি তুমি পিঁয়াজ দুটা দিব নালাগে নহয় এটুকুৰা দিয়া আৰু মিঠাতেল অলপ দিয়া ইমানকৈ দিয়ে নি তেল অকণমান দিয়া পিঁয়াজ দুটা দিব নালাগে এটা থৈ দিয়াগৈ এডোখৰ দিবা অকল পিঁয়াজ মই ভাত বনোৱা হ'লে পিছফালৰ পৰা মাত মাতি কৈ দিছোঁ আপুনি নিজে বনাই খাব লাগিব কাইলৈ কৈ দিছোঁ সদায় মোক এনেকৈ ভাত শাক মই বনাই থাকিলে পিছফালৰ পৰা এনেকৈ মাত মাতি নাথাকিব দেই কৈ দিলোঁ আৰু বন্ধুসকল আমাৰ এইকণৰ খংটো নকবাই আৰু যিহে খং ঐ মালতী তুমি তোমাৰ মনত আছেনে গাড়ীত যে আহোঁতে মোক কি কৈ আহিছিলা লাহে চলাবা স্পীড ব্ৰেকাৰ আছে মই গাড়ী চলাওঁতে তুমি পিছফালৰ পৰা কেলৈ মাত মাতি থাকা তুমি শাক ভাত বনালে মই পিছফালৰ পৰা মাতোতে গাত লাগে হ'ব দিয়া হ'ব মালতী পেচ পাতিব নালাগে হ'ব মই তোমাৰ কাৰণে কাম কৰা ছোৱালী এজনী মই বিচাৰি আনিম হ'ব তুমি সুখত থাকিবা দেই মালতী কাইলৈ ভিতৰত মই কাম কৰা ছোৱালী এজনী লৈ আহিম আমাৰ ঘৰলৈ হ'ব না আপোনাৰ স্বভাৱটো জনা আছে দেই এইখন ঘৰলৈ মই কাম কৰা ছোৱালী হিচাপেহে আহিছিলোঁ প্ৰথমতে নালাগে কাম কৰা ছোৱালী আনিব নালাগে আপুনি কি কৰিব জনা আছে মই এখন ঘৰলৈ কাম কৰা ছোৱালী হিচাপেহে আহিছিলোঁ পিছত আপুনি মোক ৰখাই থ'লে বিয়া পাতি ল'লে আপুনি জনা আছে আপুনি আৰু এখন ঘৰলৈ কাম কৰা ছোৱালী নানিব মই কৰিম যি কৰিব লাগে মই কৰিম ভাত বনোৱা এতিয়া নানো কোনো কাম কৰা ছোৱালী তুমি বনোৱা হ'ব বাৰু বনোৱা যেনেকৈ বনোৱা তোমাৰ কথা যিমান পিঁয়াজ দিয়া যিমান তেল ঢালি দিয়া আৰু মই যাওঁ এতিয়া ভাত বনোৱা মই আহি আছোঁ খাবলৈ তাৰপৰা ধুনীয়াকৈ খাম দেই দুটাই কাম কৰা ছোৱালী আনিব দিম মই থাকোঁতে এতিয়া বনাওঁ ভাতকেইটা খাই লওঁ